আজি দেখা গৈছে যে বিশাল সমাগম ঘটিছে আৰু ইয়াতে জইনিং কৰিছে টিএমচি কি ক'ব আগে আগে মিডিয়া সকলোলৈকে মই আন্তৰিক শুভেচ্ছা অভিনন্দন জনাইছোঁ আৰু আজি এই কুচুগাঁও সমষ্টিত অন্তৰ্গত এই আমিন খাতাৰ গাঁৱত বিশাল এটা জইনিং কাৰ্যসূচী হৈছিলে আৰু BTC ইলেকশ্যনৰ কেম্পেইন হৈছিলে ইয়াত বহুত মানুহ যোগদান দিছে বহুত মানুহ আহি পেলাই ইয়াত মানে সাপোৰ্ট দিছে আৰু এইবাৰ এওঁলোকে চিন্তা কৰিছে যে মানে TMC পাৰ্টিত ভোট দি পেলাই জয়যুক্ত কৰিব আৰু BTCৰ যে মানে চৰকাৰ বনাব মানে এইটো খাটাং হৈ গৈছে আৰু এওঁলোকে আশা ভৰসা কৰিছে যে এইবাৰ BTC চৰকাৰ কিং মেকাৰ হিচাপে TMC পাৰ্টিৰ পৰা মানে থাকিব লাগিব বুলি এওঁলোকে আশা ভৰসা কৰিছে ইয়াতে দেখিলো কুচুগাঁও সমষ্টিটো বিজেপিও আছে কংগ্ৰেছও আছে আৰু লগতে BPF কোন প্ৰত্যাহ্বানৰ সন্মুখীন ইয়াত যে কি নহওক মানে BJPও আছে ক্যান্ডিডেট হিচাপত BJP আমাৰ লগত নোৱাৰে কিয়না ৰাইজে BJP প্ৰাৰ্থীক নাবিচাৰে আৰু BJPক বেয়া পায় কিয়না এওঁলোকে বহুত ধৰণৰ ভোট মানে পাব্লিকৰ ওচৰত আহি হাৰাশাস্তি কৰে আৰু মানে ভয় দেখুৱায় যে লেণ্ড উচ্ছেদ কৰিব নানানটা উচ্ছেদ কৰিব জাতি উচ্ছেদ কৰিব ধৰ্ম উচ্ছেদ কৰিব নানানটা বিভিন্ন কোৱাৰ কাৰণে আজিকালি মানে আমাৰ লোকাল মানুহসকলে এটা ভয়ংকৰ হৈ গৈছে মানে ভয় লাগি গৈছে যে BJP চৰকাৰ হ'লে কি জানে সকলো মানুহকে উচ্ছেদ কৰিব পাৰে বুলি এইকাৰণে তেখেতে মানে ভোট নিদিয়ে এটা আমি জানো আৰু ৰবিৰাম ডাঙৰীয়াকেও ভোট নিদিয়ে তেখেতে মানে ওপৰত BJP তলত BPF তেখেতে মানে ভাবলিগে বিশ্বাস কৰা ঠান হৈ গৈছে এতিয়া একচুয়ালি BPF না BJP এইটো ক'ব নোৱাৰে এই হিচাপতে মানে ভাবলিগে এটা মানে ভাবিছে যে মানে কোন পাৰ্টিৰ পৰা কাম কৰি আছে তো দেখাবলৈ পাইছে যে তেখেতে BJPৰ বিজন নেকি কিয়না এক্সিষ্টিং MLA থকা সত্ত্বেও কিয় সৰু এটা কাউন্সিলৰ নিৰ্বাচনত মানে প্ৰতিদ্বন্দ্বী বা এটা ক্যান্ডিডেট হৈ কিয় নিৰ্বাচন কৰিছে একদম পাব্লিকবিলাক এটা কনফিউজন হৈ গৈছে এইকাৰণে তেখেতে মানে পাব্লিকে ভোট নিদিয়ে আৰু ইউপি বিলাকৰ ক্ষেত্ৰত সব মানে মানে উকিল মুছাহাৰী ডাঙৰীয়াই যে 5 বছৰ শাসন কৰিছিলে এই শাসন কৰাৰ সময়ত তেখেতে ভাল কাম কৰিব পৰা নাই পাব্লিকে বিশ্বাস ল'ব পৰা নাই আগতেকে তেখেতে 14টা যেটো প্ৰাইমাৰী তেখেতে মানে ৰিজাইনেশ্যন দি পেলাই বেলেগ পাৰ্টি যোগদান দিছে এই হিচাপে তেখেতে ভোট নিদিয়ে পাব্লিকে ভোট নিদিয়ে কিয় না মানে প্ৰাইমাৰী কমিটি ৰিজাইন দিয়া মানে তাৰ অৰ্গানাইজেশ্যনটো নাহোৱা হৈ যায় এই হিচাপতে পাব্লিক তেখেতে ভোট নিদিব এটা আমি গম পাওঁ এই অঞ্চলটো দেখা হৈছে বহুত পিছ পৰি আছে এতিয়াও ৰাস্তা ঘাটবিলাক ঠিক হোৱা নাই তো আপুনি যদি জয়লাভ কৰি আহে তেতিয়াহ'লে আপুনি এই ৰাস্তা ঘাট বা ৰাইজৰ কাৰণে কি সেৱা তা আমি যদি জয়লাভ হয় তেতিয়াহ'লে আমি এটা বিকল্প লৈছোঁ যে মানে BCDC যে BCDC নিয়মটো এওঁলোকে সিলেকশন কৰি এটা মেম্বাৰ গঠন কৰা হয় কমিটি গঠন কৰা হয় কিন্তু আমি ইলেকশন পাতিবৰ কাৰণে ডিমান্ড দিয়া হ'ব চৰকাৰৰ ওচৰত মানে প্ৰেছাৰ দিয়া হ'ব যে BCDC ইলেকশন হ'ব লাগিব বুলি আৰু ৰাস্তা ঘাট যেটো ডেভেলপমেন্ট হোৱা নাই এই ৰাস্তা ঘাটো আমি চাব লাগিব যে মানে গভৰ্ণমেণ্টৰ যেটো ফান্ডবিলাক আহিছে এই ৰাস্তা ঘাটৰ খানটো আহিছে এটোটো বনাব লাগিব আৰু অফিস ৰিপেয়াৰিং মানে ফ্লাড এফেক্টেড বা বিভিন্ন সমস্যা আছে এইবিলাকৰ আমি কাম কৰিম আৰু এগ্ৰিকালচাৰ সেক্টৰৰ বান বনাব লাগিব ইৰিগেশ্যন সেক্টৰৰ কাম কৰিব লাগিব ফৰেষ্ট লেণ্ড ৰাইট এইবিলাক কাম কৰিব লাগিব মানে যেহেতু খাস লেনত মানুহবিলাক ভবাক কৰি আছে এলোকক মাটিৰ পাট্টা দিয়াৰ ব্যৱস্থা কৰিব লাগিব যেহেতু পাব্লিকৰ আমি এইটোৱে ফাৰ্ষ্ট মানে কাম কৰি যাম বুলি ভাবিছোঁ